এডুকেশ্যনেল ছিষ্টেম এডুকেশ্যনেল ডিগ্ৰী এটাৰ আজিৰ ডেটত ইম্পৰ্টেঞ্চ কিমান এডুকেশ্যনেল ছিষ্টেম সঁচাকৈ ইউজলেছ হৈ পৰিছে নেকি এডুকেশ্যনৰ একচুৱেলি আমাৰ দৰকাৰ আছেনে নাই আৰু যদি আছে কিয় আছে এই গোটেই ডিছকাশ্যনটো আমি কৰিম আৰু লগতে ডিছকাছ কৰিম হোৱাট ইজ দ্য বেষ্ট অফ এডুকেশ্যন হোৱাই এডুকেশ্যন ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচড আগৰ দিনত লাইব্ৰেৰী এণ্ড বুকছ থকা মানুহক কিয় ৰিচ পিপল বুলি কোৱা হৈছিলে আৰু আগৰ দিনত চেলিব্ৰিটি বুলি অকল চাইণ্টিষ্টে আছিলে চাইণ্টিষ্টৰ শ্ব' অৰ্গেনাইজ হৈছিলে লাখ লাখ মানুহে চাব গৈছিলে বাট আজিৰ দিনত এডুকেশ্যন ছিষ্টেম কিয় ইউজলেছ হৈ পৰিছে আৰু ডেফিনেটলি সেইটো আমি কেনেকৈ ছল্ভ কৰিব পাৰিম এই গোটেই ডিছকাশ্যনটো এটা ডিপ এনালাইচিছ কৰিম ভিডিঅ'টো শেষলৈ চাব তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' এডুকেশ্যন আমাক কিয় লাগে আমি যদি ক'ৰ লেভেলত আহোঁ তেতিয়া আমি গম পাম যে আমি এখন হাইপাৰ কমপ্লেক্স ৱৰ্ল্ডত থাকোঁ এনেকুৱা নহয় যে জাষ্ট প্লেনেট আছে আৰু সূৰ্যৰ চাৰিপিনে ঘূৰি আছে তাতো বহুত ধৰণৰ ল লাগি আছে মেথামেটিক্স লাগি আছে আৰু বহুত টাইপছ অফ ভেৰিয়েবল ৰিলাই হৈ আছে চ' আমি এখন হাইপাৰ কমপ্লেক্স ৱৰ্ল্ডত থাকোঁ বস্তু এটা কি হৈ আছে কিয় হৈ আছে আমি যদি একচুৱেল আণ্ডাৰষ্টেণ্ডিং নাৰাখোঁ আমি যদি চাইণ্টিফিক আণ্ডাৰষ্টেণ্ডিং নাৰাখোঁ তেতিয়াহ'লে এই দুনিয়াখন আমাৰ বাবে এটা মেজিক যেন লাগিব আমি যদি এডুকেশ্যনৰ ফাউণ্ডেশ্যন ভালকৈ ৰাখোঁ আমি যদি চাইণ্টিফিক আণ্ডাৰষ্টেণ্ডিং ৰাখোঁ তেতিয়াহ'লে আমি ফিউচাৰ প্ৰেডিক্ট কৰিব পাৰোঁ ফৰ এক্সাম্পল আজিৰ ডেটত আমি চাইক্লন অহাৰ আগতে গম পাওঁ আৰু আমি এলাৰ্ট কৰিব পাৰোঁ আৰু আৰ্থকুৱেকৰ ক্ষেত্ৰত যদি আমি কওঁ জাপানত কি হয় জাপানত যেতিয়া আৰ্থকুৱেক আহে তেতিয়া ফুল স্পীডত চলি থকা বুলেট ট্ৰেইনবোৰ ডিৰেইল হোৱাৰ বহুত চান্সেছ থাকে চ' জেগাই জেগাই চেঞ্চৰ লগোৱা আছে যাতে আৰ্থকুৱেকটো অহাৰ আগত যিটো শ্বক ৱেভ আহে সেইটো ডিটেক্ট কৰি বুলেট ট্ৰেইনবোৰক ইমাৰ্জেঞ্চি ষ্টপ লগাব পাৰে আৰু আজিলৈ যিমান আৰ্থকুৱেক আহিছে এভৰি টাইম বুলেট ট্ৰেইনবোৰ ৰখি থকা অৱস্থাত পোৱা হৈছে চ' আমি ফিউচাৰ প্ৰেডিক্ট কৰি আছোঁ আমাৰ হিট ৰেট বহুত একুৰেট হৈ আছে আৰু সেইটো পচিবল হৈছে বিকজ অফ এডুকেশ্যন নহ'লে আমি ইমানখিনি কৰিব কেতিয়াও নোৱাৰিলোঁ হয় সেইটো আমাৰ বাবে ইম্পচিবল হ'লে হয় চ' আমি বহুত আগতে গম পাই গৈছিলোঁ যে এডুকেশ্যন আমাৰ বাবে কিমান ইম্পৰ্টেণ্ট হয় আপোনাৰ তাত যদি এডুকেশ্যন আছে আপুনি এক্সপনেঞ্চিয়েলি গ্ৰ' কৰিব পাৰিব আমি ৰজা মহাৰাজাৰ দিনতে গম পাইছিলোঁ যে আপোনাৰ তাত যদি এবিলিটি আছে টু ৰিড ৰাইট এণ্ড স্পীক তেতিয়াহ'লে আপোনাৰ বাবে নলেজৰ এভৰি ড'ৰ অ'পেন হৈ যাব আৰু আপোনাৰ ব্ৰেইনে তেতিয়া চেল্ফ ষ্টাডি কৰা ষ্টাৰ্ট কৰিব আৰু আপুনি এক্সপনেঞ্চিয়েলি গ্ৰ' কৰিব পাৰিব আপোনাৰ ব্ৰেইনে তেতিয়া নিজে নলেজ লোৱাৰ এবিলিটিটো গ্ৰেইন কৰিব চ' এডুকেশ্যন আমাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় বেষ্ট এডুকেশ্যনৰ ডিজাইন এনেকুৱা আছিল যাতে আমি বাচ্ছা এটাক স্কুল লেভেলতে চব ছাবজেক্টৰ ইনফৰমেশ্যন দিওঁ যাতে বাচ্ছা এটাই নয়েবল হৈ যায় যে বস্তু এটা কি হৈ আছে বা কিয় হৈ আছে বাচ্ছাক হিষ্ট্ৰী পঢ়াওঁ যাতে বাচ্ছাটোৱে গম পায় যে আমাৰ ককা দেউতাহঁতৰ আগতো মানুহ আছিল আৰু বহুত ধৰণৰ ইভেণ্টছ হৈছিলে সেইবোৰ আমাৰ ৰেকৰ্ডছত আছে আমাৰ বুকছত আছে আৰু সেইটো কোৱা হয় হিষ্ট্ৰী দেন মেথামেটিক্স পঢ়াওঁ আপুনি মনত কৰক আমি ক্লাছ 2-3 মেথামেটিক্সত কিমান মাৰ্কছ পাইছিলোঁ হয়তো আমাৰ কাৰোৱে মনত নাই কিন্তু আমি ক্লাছ 2-3 যিখিনি মেথ শিকিছিলোঁ যিখিনি কেলকুলেশ্যন শিকিছিলোঁ সেইখিনি আমি এতিয়াও প্ৰেক্টিকেল লাইফত একচুৱেলি ইউজ কৰি আছোঁ দেন আমি ছায়েন্স শিকাওঁ ছায়েন্সেৰেতো গোটেই দুনিয়া চলি আছে আমি অক্সিজেন ব্ৰিথ কৰোঁ কাৰ্বন ডাই অক্সাইড এক্সিল কৰোঁ সেইবোৰ বাচ্ছাটোৱে যাতে স্কুল লেভেলতে গম পায় চ' আমি বাচ্ছা এটাক ছ'চিয়েল ছায়েন্স পঢ়াওঁ পলিটিক্স পঢ়াওঁ যাতে বাচ্ছাটোৱে গম পায় যে ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে তাত প্ৰচেছ আছে দেন ইলেকশ্যন হয় চ' চব ছাবজেক্টৰে ইনফৰমেশ্যন বাচ্ছাটোক দিয়া হয় যাতে বাচ্ছাটোৱে নিজৰ নলেজত নিজৰ এপ্টিটিউডত এটা টপিক চুজ কৰিব পাৰে আৰু সেইটো ফিল্ডত ইন ফিউচাৰ গৈ মাষ্টাৰী কৰি কেৰিয়াৰ বনাব পাৰে ফৰ এক্সাম্পল আমি স্কুলত ৱাটাৰ চাইকেল শিকিছিলোঁ স্কুলত বাছ আমি এইখিনিয়ে গম পাইছিলোঁ যে পানী ইভেপৰেট হয় দেন ৰেইন হয় তাতকৈ বেছি আমি জনা নাছিলোঁ আমি কেলকুলেশ্যন কৰিব জনা নাছিলোঁ যে কিমান গেলন ৱাটাৰ ইভেপৰেট হ'লে কিমান চেণ্টিমিটাৰ ৰেইন ড্ৰপ হ'ব বাট বাচ্ছা এটাৰ যদি ৱাটাৰ চাইকেলৰ ওপৰত ইণ্টাৰেষ্ট আছে আৰু নলেজ লওক আৰু ইনফৰমেশ্যন গেইন কৰক মাষ্টাৰী কৰক হাইড্ৰলজিষ্টৰ আমাৰ ইণ্ডিয়াত বহুত দৰকাৰ আছে ঠিক তেনেদৰে কাৰোবাৰ যদি হিষ্ট্ৰীত ইণ্টাৰেষ্ট আছে হিষ্ট্ৰিয়ান বনক কাৰোবাৰ মেথছত ইণ্টাৰেষ্ট আছে মেথামেটিচিয়ান বনক চ' এডুকেশ্যনৰ মেইন ডিজাইন এণ্ড কনচেপ্টটো এনেকুৱা আছিল যাতে বাচ্ছা এটা যদি পাৰ্টিকুলাৰ টপিকৰ ওপৰত ইণ্টাৰেষ্টেড হয় ইন ফিউচাৰ গৈ সেইটো টপিকৰ ওপৰত মাষ্টাৰী কৰক আৰু কেৰিয়াৰ বনক বাট এই ডিজাইনটো আমি ক'ৰবাত না ক'ৰবাত হেৰাই পেলালোঁ আৰু আজিৰ ডেটত এডুকেশ্যন ছিষ্টেম অলমষ্ট ইউজলেছ হৈ পৰিছে চ' প্ৰব্লেম ক'ত হ'ল আৰু কিয় হ'ল আহক আমি ডিছকাছ কৰোঁ ত' এডুকেশ্যনৰ ডিজাইন এডুকেশ্যনৰ কনচেপ্ট বহুত পাৰফেক্ট আছিল বাট প্ৰব্লেম ক'ত হ'ল প্ৰব্লেম যদি আমি ফাৰ্ষ্টলি স্কুল লেভেলত চাওঁ সেইটো হ'ল যে বাচ্ছা এটাৰ স্কুল বেগৰ বুকছৰ ৱেট বহুত বেছি হৈ গৈছে ন' ডাউট আমি বাচ্ছা এটাক চব ছাবজেক্টৰে ইনফৰমেশ্যন দি আছোঁ বাট সেইটো এতিয়া অভাৰলোড হৈ গৈছে ফৰ এক্সাম্পল আগতে যদি আমি 5 GB ইনফৰমেশ্যন বাচ্ছা এটাক দি আছিলোঁ সেইটো এতিয়া ডাইৰেক্টলি 50 GB হৈ গৈছে আৰু সেইটো ইয়াৰ বাই ইয়াৰ ইনক্ৰিজ হৈ গৈ আছে আৰু তেতিয়া কি হয় বাচ্ছা এটাই কনচেপচুৱেল এডুকেশ্যনৰ পৰা ছাইড হৈ মাৰ্ক বেছড এডুকেশ্যনত গুচি যায় আৰু সেইটো এতিয়া স্কুল লেভেলত হৈ আছে আৰু মই যদি ছেডলি কওঁ সেইটো পেৰেণ্টছেও এতিয়া ছাপৰ্ট কৰি আছে আজিৰ ডেটত কি হৈছে বাচ্ছা এটাই বস্তু এটা জানক বা নাজানক বাচ্ছা এটাই বস্তু এটা নয়েবল হওক বা নহওক বাট মাৰ্কছ চব ছাবজেক্টতে এক্সিলেণ্ট পাব লাগিব আৰু সেইটো স্কুলতকৈ পেৰেণ্টছৰ ফালৰ পৰা প্ৰেছাৰ বেছি হৈছে তেতিয়া কি হয় বাচ্ছা এটাৰ কনচেপচুৱেল এডুকেশ্যন জিৰ' হৈ যায় ইন ফিউচাৰ গৈ বাচ্ছাটোৱে এডুকেশ্যন বহুত ল'ব টপ কৰিব পাৰে বাট কনচেপচুৱেল এডুকেশ্যন বহুত ক্ষেত্ৰত জিৰ' হৈ যায়
তাৰ ফলত কি হয় আজিৰ ডেটত আমি যদি এক্সাম্পল লওঁ এছিয়াত বহুত ইউথে লোন ট্ৰেপত ফচি আছে কাৰণ লোন ডকুমেণ্ট যেতিয়া দিয়া হয় তাত কম্পাউণ্ড ইণ্টাৰেষ্টৰ কথা ক্লিয়াৰলি লিখা থাকে যিটো আমি স্কুল লেভেলত অলৰেডি পঢ়ি আহিছোঁ বাট স্কুলত পঢ়ি অহা বস্তুটো প্ৰেক্টিকেল লাইফত যেতিয়া কামত আহে যেতিয়া কনচেপচুৱেল এডুকেশ্যন নাথাকে তেতিয়া এনেকুৱা অৱস্থা হয় আজিৰ ডেটত ইউথে বহুত বেয়াকৈ লোন ট্ৰেপত ফচি আছে চ' এডুকেশ্যন ছিষ্টেমত প্ৰব্লেম বহুত হৈ গৈছে বাট চলিউশ্যন কি চলিউশ্যন যদি আমি ফাৰ্ষ্টলি স্কুল লেভেলত চাওঁ সেইটো হ'ল যে বাচ্ছা এটাৰ স্কুল লেভেলত ছাবজেক্টবোৰ ট্ৰিমিং হ'ব লাগে আগতে যদি আমি 5GB ইনফৰমেশ্যন বাচ্ছা এটাক দি আছিলোঁ এতিয়াও সেইটো 5GB ৰাখিব লাগে কাৰণ বাচ্ছা এটা এতিয়াও বাচ্চাই হৈ আছে এতিয়া যিটো অভাৰলোড ইনফৰমেশ্যন দিয়া হৈছে সেইটো ট্ৰিমিং হ'ব লাগে বেচিকেলি বাচ্ছা এটাৰ স্কুল বেগৰ বুকছৰ ৱেইট কমাব লাগে তেতিয়া বাচ্ছা এটা ৰিলেক্স হৈ পঢ়িব পাৰিব আৰু লগতে পেৰেণ্টছেও ৰিলেক্স হ'ব পাৰিব নেক্সট মষ্ট এলাৰ্মিং প্ৰব্লেম এণ্ড চলিউশ্যনৰ কথা যদি আমি কওঁ সেইটো হ'ল এডুকেশ্যনেল কষ্ট বহুত বেছি হাই হৈ গৈছে আৰু সেইটো ইয়াৰ বাই ইয়াৰ ইনক্ৰিজ হৈ গৈ আছে আজিৰ ডেটত স্কুল ফিজ মিনিমাম 1 লাখলৈকে হৈ গৈছে এডুকেশ্যনেল বহুত বেছি কষ্টলি হৈ গৈছে আৰু এডুকেশ্যন আজিৰ ডেটত ডিভাইড হৈ গৈছে আৰু বিজনেছ হৈ গৈছে চ' এডুকেশ্যনেল কষ্ট মিনিমাম হ'ব লাগে আৰু এডুকেশ্যনেল বুকছ অ'পেন চ'ৰ্চ হ'ব লাগে এডুকেশ্যনেল বুকছ ফ্ৰী হ'ব লাগে যাতে বাচ্ছা এটাৰ বাবে ইজিলি একচেছেবল হয় তেতিয়াহে আমি এজ এ কাউণ্ট্ৰি লং টাৰ্ম ছাৰ্ভাইভ কৰিব পাৰিম এডুকেশ্যন আমাৰ বাবে মেইন প্ৰায়ৰিটি হ'ব লাগে চ' এইটোৱে আছিল মোৰ এডুকেশ্যনৰ ওপৰত এটা ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্ট নিশ্চয় কৰিব নেক্সট লগ পাম আৰু এটা ইণ্টাৰেষ্টিং টপিক লৈ টিল দেন বাই বাই